হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আজি আমি অন্যান্যৰ দৰে আকৌ ওলাই আহিছিলোঁ। সদায় তন্দুৰী ৰুটি খাওঁ হোটেলবিলাকত, কিন্তু এনেকৈ ফুটপাথত থকা এনেকুৱা হোটেলত মানে খোৱা নাই। কিন্তু আজি সঁচাই খাবলৈ আহিলোঁ আৰু ইমান টেষ্টি বনাই নহয়, মানে বেলেগ অন্য হোটেলবোৰতকৈ বহুত ধুনীয়া দিয়ে। এইফালে ৰাজমাহৰ এখন চব্জি দিছে, আকৌ পনীৰ আৰু এনেকৈ মটৰৰ চব্জি এখন দিছে, আৰু মানুহজনে কি ধুনীয়াকৈ হাততে কেনেকৈ বনাইছে চাওকচোন। यार रोटी ज़्यादा खाते हैं। यहाँ रोटी ज़्यादा खाता है ना। আৰু মানুহজনে কেনেকৈ ৰুটিটোত আলু ভৰাই দিছে দেখিছেনে? এইখিনি ধুনীয়াকৈ পেষ্ট কৰি বনাই থৈছে, আৰু এই ড্ৰামটোৰ ভিতৰতে কি ধৰণে ভৰাই দিব, ইমান ধুনীয়াকৈ অঙঠা তাত কৰি থৈছে। আৰু সঁচাই ইমান পটাপট বনাই নহয়, মানে কি খাবলৈও সঁচাকৈ বহুত ধুনীয়া টেষ্টি হৈছিলে। তাক আপোনালোকে এই আলুখিনি দেখিছে নহয়, চচটোৰ ভিতৰত থোৱা ডিমটো চাওকচোন কিমান ইহঁতৰ বিক্ৰী হয়। সঁচাকৈ এনেকুৱাবিলাক হোটেলত খাবলৈ সঁচাই ধুনীয়া দিয়ে, কিন্তু আমাৰ মানুহবিলাকে ভাল ধুনীয়া হোটেলতহে আমি খাবলৈ যাওঁ, কিন্তু তাতকৈ ইয়াত সঁচাই ভাল লাগে। কিন্তু দেখিবলৈ এনেই আঁতৰৰ পৰা অকণমান লেতেৰা আগতে লাগে। দিছেনে কেনেকৈ অঙঠাৰ ভিতৰতে বনাইছে। এয়া এতিয়া আমাৰ কাৰণে ৰুটি বনাই হৈ গৈছে, আৰু এতিয়া আমি খাই দিম, আৰু আপোনালোকে চাই থাকক ৰ'ব। আমাক দিছেহি দুখন চব্জি, কিন্তু ল'ৰাটো আৰু মই এটা ৰুটিহে লৈছোঁ, ডাঙৰ যে বিশেষকৈ। কেনেকুৱা লাগিছে এইজনে সুধিছে, খাই ভাল লাগিছে, সঁচাই ভাল লাগিছে, আৰু পইচাও বহুত কম লৈছে। কিনাৰতে আছিলে এখন ফল মূলৰ দোকান, আৰু ইয়াত মানে তেওঁলোকে জুচো বিক্ৰী কৰে, আৰু এগিলাচ মই সেই মৌচুমী জুচো খালোঁ। আৰু লগতে এয়া চাওকচোন ইমান ধুনীয়াকৈ ফল মূলখিনি সজাই থৈছে। আৰু কাইলৈ যিহেতু শিৱৰাত্ৰি যে, এয়া ইমান ডাঙৰকৈ পেকিং কৰিছে দেখিছেনে? ইয়াত বহুত ধুনীয়াকৈ শিৱ পূজা কৰে, আৰু এইটো প্ৰায় 15 কেজি আছে বুলি কৈছে। মানুহ এজনে লৈছে, দেখিছেনে বাৰু? কিমান ধুনীয়াকৈ ইয়াত ফল মূলেই মানে বেছিকৈ পূজা কৰে। কালিলৈ শিৱৰাত্ৰি নেক্সট ভিডিঅ'ত আহিব, আপোনালোকে চাব দেই। ইয়াত বহুত ধুনীয়াকৈ উদযাপন